আজিৰ প্ৰশ্ন উত্তৰসমূহ। কুৱেশ্যন নম্বৰ 1, অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? অপশ্যন এ 21%, অপশ্যন বি 34%, অপশ্যন চি 42%, অপশ্যন ডি 27%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34%। অসমৰ মুঠ এলেকাৰ 34% বনাঞ্চলৰ অধীনত আছে। কুৱেশ্যন নম্বৰ 2, ভাৰতত ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল? অপশ্যন এ 900 কিলোমিটাৰ, অপশ্যন বি 1000 কিলোমিটাৰ, অপশ্যন চি 1500 কিলোমিটাৰ, অপশ্যন ডি 2100 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 900 কিলোমিটাৰ। ভাৰতত ব্ৰহ্মপুত্ৰ নদী প্ৰায় 900 কিলোমিটাৰ দীঘল। কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মিজোৰাম, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰিপুৰা। ত্ৰিপুৰা উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 4, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো ইকোজোনত অৱস্থিত? অপশ্যন এ ইণ্ডো-বাৰ্মিজ ইকোজোন, অপশ্যন বি ইণ্ডো-মলয়া ইকোজোন, অপশ্যন চি ইণ্ডো-বাংলা ইকোজোন, অপশ্যন ডি ব্ৰহ্মপুত্ৰ ইকোজোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইণ্ডো-মলয়া ইকোজোন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত ইণ্ডো-মলয়া ইকোজোনত অৱস্থিত। কুৱেশ্যন নম্বৰ 5, নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত? অপশ্যন এ মৌচুমী ঋতু, অপশ্যন বি প্ৰাক মৌচুমী ঋতু, অপশ্যন চি বাৰিষা ঋতু পিছুৱাই যোৱা, অপশ্যন ডি শীতকাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাক মৌচুমী ঋতু। নিম্নলিখিত প্ৰাক মৌচুমী ঋতু অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত। কুৱেশ্যন নম্বৰ 6, পৰিভূমি চৰাই আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি কাছাৰ, অপশ্যন ডি ডিমা হাছাও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও। পৰিভূমি চৰাই আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়? অপশ্যন এ 1970 চনত, অপশ্যন বি 1971 চনত, অপশ্যন চি 1972 চনত, অপশ্যন ডি 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1970 চনত। 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? অপশ্যন এ কামৰূপ মেট্ৰ', অপশ্যন বি দৰং, অপশ্যন চি বৰপেটা, অপশ্যন ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপ মেট্ৰ'। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কামৰূপ মেট্ৰ' জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি দৰং, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক। কুৱেশ্যন নম্বৰ 10, সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে? অপশ্যন এ 69.5 মিটাৰ, অপশ্যন বি 92.5 মিটাৰ, অপশ্যন চি 56.6 মিটাৰ, অপশ্যন ডি 79.5 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 79.5 মিটাৰ। সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে 79.5 মিটাৰ। নম্বৰ 11, ডেছ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? অপশ্যন এ ডিগবৈ শোধনাগাৰ, অপশ্যন বি বাৰাউনী শোধনাগাৰ, অপশ্যন চি নুনমাটি শোধনাগাৰ, অপশ্যন ডি নুমলীগড় শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। কুৱেশ্যন নম্বৰ 12, নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? অপশ্যন এ ডিমা হাছাও, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি ধুবুৰী, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। নিম্নলিখিত ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। কুৱেশ্যন নম্বৰ 13, তলৰ কোন চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন এ 1823, অপশ্যন বি
1824, অপশ্যন চি 1825, অপশ্যন ডি 1826। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1823। 1823 চনত অসমত চাহ বাগিচা আৱিষ্কাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14, অসমৰ নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? অপশ্যন এ ধুবুৰী, অপশ্যন বি কামৰূপ, অপশ্যন চি নগাঁও, অপশ্যন ডি বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নগাঁও। অসমৰ নিম্নলিখিত নগাঁও জিলাৰ জনসংখ্যা সৰ্বাধিক। কুৱেশ্যন নম্বৰ 15, অসমৰ নিম্নলিখিত কোনটো এলেকা বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত? অপশ্যন এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি ওপৰৰ কোনোটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ নিম্নলিখিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত। কুৱেশ্যন নম্বৰ 16, 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ প্ৰায় অপশ্যন এ 68%, অপশ্যন বি 72%, অপশ্যন চি 82%, অপশ্যন ডি 85%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 72%। 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ প্ৰায় 72%। কুৱেশ্যন নম্বৰ 17, কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল? অপশ্যন এ 1935, অপশ্যন বি 1948, অপশ্যন চি 1958, অপশ্যন ডি 1966। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চন। 1948 চনত অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18, নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে? অপশ্যন এ ম্যানমাৰ, ভূটান আৰু বাংলাদেশ, অপশ্যন বি ভূটান আৰু বাংলাদেশ, অপশ্যন চি চীন, ম্যানমাৰ, ভূটান আৰু বাংলাদেশ, অপশ্যন ডি ম্যানমাৰ আৰু বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভূটান আৰু বাংলাদেশ। নিম্নলিখিত ভূটান আৰু বাংলাদেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 19, কাক ভাৰতৰ বনপুৰুষ বুলি জনা যায়? অপশ্যন এ মাইক পাণ্ডে, অপশ্যন বি সুন্দৰলাল বহুগুণা, অপশ্যন চি যাদৱ পায়েং, অপশ্যন ডি কেলেন পাটকুদান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ বনপুৰুষ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 20, অসমৰ নিম্নলিখিত কোনটো সুৰক্ষিত এলেকা সোণালী বান্দৰৰ বাবে জনাজাত? অপশ্যন এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, অপশ্যন চি গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, অপশ্যন ডি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ নিম্নলিখিত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সুৰক্ষিত এলেকা সোণালী বান্দৰৰ বাবে জনাজাত। বন্ধু বান্ধৱীসকল, অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ ভিডিঅ'সমূহ আপোনালোকে এনেদৰে পাই থাকিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটাও কৰি দিব। ধন্যবাদ।